হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত ভাবিছোঁ এটা ব্লগ বনাওঁ বুলি। দিয়া হোৱাই নাই ব্লগ বিহুৰ পৰাই, আৰু এইফালে ইটো সিটো মানে একো কাম বন মানে নায়েই এইকেইদিন। সেনে ভাবিছোঁ কিনো দেখাম বুলি আজি বোলো যিয়ে নহওক, বিয়াখনো আছে, তালৈ যাব লাগিব। বিয়াখনত বহুত কিবা ভাবিছিলোঁ কি যাম, অলপ মানে মানুহখিনি চিনাকি ভাল লাগিব, যাই আগতীয়াকৈ যাম অলপ সোনকালে। সেইটো নহ'লে বাৰু, পিছে যাম এপাক মাত খাই দিবলৈ। বাকী আজি ব্লগটো আপোনালোকে চাই থাকিব। বাহিৰৰ চৌকা, তাতে অলপ জুই পুৱাই থকা আৰু পানী গৰম কৰোঁ গা ধুবলৈ। ইয়াতে আমাৰ হাই গাইছ, এতিয়া ৰাতিপুৱা কামখিনি কৰি হৈ গৈছে, আৰু কাম কৰিবলগীয়া ইমান এইকেইদিন নায়েই বিশেষকৈ। এইকেইদিন ফ্ৰী আছে। আমাৰ হিমু কি কৰি আছা? ইটা হেৰি কৰি আছে, বালি উৰি আছে। মানে এফালে মানে আমাৰ বৰদেউতাহঁতৰ দাদাৰ তাৰমানে দুটা ৰুম বনাব, মানে বিয়া পাতিবলগীয়া আছে। সেইকাৰণে ইটা এইফালে ইটা মানে পেলাই আছে দাদাৰ ৰুমৰ কাৰণে। ৰুম বনাই পেলাই দাদাক বিয়া পাতিব। এই চব ইমান ধূলা হৈ গৈছে, কাপোৰবিলাকতো একে বালি পৰি গৈছে, ইটা একে বালি বোলে। এতিয়া গুৱাহাটীৰ পৰা মানে বৰ্তমান মিষ্টাৰো আহি আছে, বিয়া এখন আছে, আৰু তাতে আমাৰ বিয়াখনৰ মানে ভাল চিনাকি। আৰু মই গাভৰুৰ পৰাই মানে যেতিয়ালৈ মিষ্টাৰৰ লগত মানে মোৰ মানে লগ পোৱা হৈছে, সেই দাদাজনকো মানে মই তেতিয়া দাদা নিচিনাকৈ মানুহ, মোৰ নিজৰ নিচিনাই। তেওঁ মোক বহুতখিনি ভাল পায়। ভাবিছিলোঁ বিয়াখনত তেওঁ ভাইটি মানে বিয়া, দাদা যোনজন মই পাতি লৈছে সেইজন ভাইটিৰ বিয়া। মানে ভাবিছিলোঁ কি ভাল লাগিব যাই বিয়াখনত অলপমান টাইম মানে স্পেণ্ড কৰিম এনেকৈ। বাকী নহ'লে বাৰু, সেইখিনি নহ'লে পিছত আপোনালোকক দেখাব চেষ্টা কৰিম বিয়াত যাই পেলাই। এতিয়া আমাৰ হিমু অলপ ক্ৰীম সানিব লাগিব হয়নে? ইমান বতাহ ঠাণ্ডা, গালখন ফাটি যাব অলপ। সেইকাৰণে মই ৰাতিপুৱা অকণমান ক্ৰীম চিম সানি থৈ দিওঁ বেছিকৈ অলপ, তেতিয়া মানে বতাহত গাল চাল নাফাটে। আৰু ল'ৰা ছোৱালী গালবিলাক এতিয়া এইখিনি সময়ত ফাটিবই, বতৰো শুকান হৈ আহিছে, আৰু এইকেইদিন পূৰা বতাহ মাৰি আছে। চাওঁ ধুনু গোন্ধাব এতিয়া হয়নে? চুলিবিলাক, জন্মচুলিবিলাক কাটাই নাই মানে তাৰ। জন্মচুলিবিলাক এইটো কাৰণে কাটা নাই, আমাৰ এইফালে মানে কাটিব নিদিয়ে জন্মচুলিবিলাক 3 বছৰ বা 5 বছৰ নোহোৱালৈ। সেইকাৰণে 3 বছৰ হ'বহি, আৰু মানে 3 বছৰ কমপ্লিট নহ'লে ভৰি দিব যেতিয়া মাৰ্চৰ পিছত, এপ্ৰিলত মই তাৰ চুলিখিনি কাটি দিম, জন্মচুলিখিনি। তাৰপিছত আৰু নিজৰ তেতিয়া ভাল চুলিখিনি আহিব। এতিয়া বহুত পাতলা চুলিখিনি তাৰ, ইমান পাতলা চুলি এইবিলাক, আৰু কেনেকৈ কোচ খাই থাকে চুলিবিলাক। এইফালে চোৱা, পাপাই কি আনিব তোমাৰ কাৰণে? কি আনিব? চকলেট। আৰু কি আনিব? হে, ভালকৈ কোৱা। আৰু কি লাগিব? ট্ৰেক্টৰ নালাগে, চুমা এটা দি দিয়া। ল'ৰাটোৰ লগতে এনেকৈ থাকোঁ আৰু দিনটো পাৰ কৰি, আৰু সময়টো এনেকৈ পাৰ হৈ যায় তাৰ লগতে লাগি থাকোঁতে। হাজবেণ্ডে আনিছে ইয়াৰিং এযোৰ, চাওকচোন বিয়াৰ কাৰণে মানে মোক আনিব দিছিলোঁ। আৰু আগতে কিনাবিলাক পিন্ধিছোঁৱেই, সেইকাৰণে ভাবিছোঁ নতুনকৈ এযোৰ আনিব দিছোঁ। আৰু এযোৰ অনা নাই, 2যোৰ আনিছে। এতিয়া চাওকচোন, এযোৰ পিন্ধি আৰু এযোৰ আনিছে, জুমকাৰ কোনযোৰ পিন্ধো ঠিক নাই। সাজি ল'লে ভাল লাগিব পাই, চাদৰ মেখেলা লগত। বেছি ডাঙৰ হ'ল নেকি? বাকী যিয়ে নহওক, ওলাই কৰি লৈ যেতিয়া বিয়াত যাম তেতিয়া চইচ কৰিম কোনযোৰ পিন্ধিব লাগে। এই দুযোৰ চাওক, এইযোৰ আৰু বেয়া লগা নাই, ভালেই হৈছে। আৰু এইযোৰ দুযোৰ আনিছে, মানে যদি বেয়া লাগে এইযোৰ সলনি এইযোৰ পিন্ধিবলৈ। হাই গাইছ, এতিয়া 12টা বাজি গ'ল। মই চুলিখিনি ধুই আহিলোঁ, অলপ লেতেৰা হৈছিলে, 2 দিন হৈ গৈছে ধোৱাই নাছিলোঁ। সেইকাৰণে ভাবিছোঁ মাথাটো ধুই লওঁ। ভাত খোৱা নাই, দুপৰীয়া ভাত খোৱা নাই কাৰণে এতিয়া ধুই ল'লোঁ। ৰ'দটো ওলাব বুলি ৰখি আছিলোঁ, ৰ'দ নোলালে। মাথাটো ধোৱাৰ পিছত বহুত ঠাণ্ডা লাগিছে এতিয়া।
আৰু আজি বনাই আছোঁ বইল। আমাৰ এইফালে বইল চলি আছে, আমাৰ মানে বৰদেউতা এজন ঢুকাইছে যে, সেইটো কাৰণে আমি এতিয়া বইল খাইছোঁ। এতিয়া বনাব যাওঁ ভাত, আধা ঘণ্টাতে হৈ যাব। কলে আলুৱে কাটি লৈছোঁ। দালি মানে প্ৰেছাৰ কুকাৰতে দিম দেই, মগুৰ দালি ধুনীয়াকৈ ধুই কৰি লৈছোঁ আৰু গোটেইখিনি ইয়াতে দি দিম, তেতিয়া ভালদৰে সিজিব। কেৰাহীত সিজাই থাকিলে বহুত টাইম লাগে যায়, সেইটো কাৰণে ভাবিছোঁ কি প্ৰেছাৰ কুকাৰতে দি দিওঁ। আজি এনেকৈ বনোৱা হ'ব আৰু তাৰ লগত ধুনীয়াকৈ কেৰাহীত ঘি চি আৰু অলপ আদা দি পেলাই চম্ভাৰ দি দিম। দালিখিনি বহাই থৈ আহিছোঁ প্ৰেছাৰ কুকাৰত। এতিয়া ভাবিছোঁ অকণমান ৰ'দটো অলপ ওলাইছে, মানে বেছি নহয় বাৰু, অলপ অলপ ওলাইছে। সেইকাৰণে ভাবিছোঁ অকণমান বহি লওঁ, মাথাটো অলপ বিষাই আছে। চুলিকেইবিলাক ধুইছোঁ তো একদম ফিল্টাৰ পানী ঢালি দিছোঁ, ইমান ঠাণ্ডা ফিল্টাৰ পানীবিলাক। সেইকাৰণে ভাবিছোঁ অকণমান বহি লওঁ, বতাহো দি আছে, বহুত ঠাণ্ডা দেই। এইবিলাক স্কিনবিলাকো পূৰা ফাটি গৈছে, মুখ চুখ গতি নাই, এনে তাতে ক'লা মানুহ আৰু তাতে এইবিলাক মুখৰ ঠাক অকণমান পৰি গৈছে, ভাল লাগি থকা নাই। আৰু কি ক'ম আৰু আপোনালোকক, সেইকাৰণে অকণমান বহি লোৱাৰ পাছত আৰু ভাত পানী হ'লে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিবচোন। এতিয়া ঘৰৰ পৰা ৰেডি হৈছোঁ, বিয়ালৈ যাবলৈ। মিষ্টাৰ নিবলৈ আহিছে, ব'লা। বিয়াঘৰত আহি আমাৰতো বহিছোঁহি আৰু কফি খালোঁ। কফি খাই বৈ লৈ ইয়াত বহি আছোঁ। আৰু এইফালে দৰা গা ধুৱাই পেলাই বঢ়াই থৈ দিছে। দৰা সোনকালে যাব, 6:30মান বজাত। এয়া দৰা মাইক নে কি বহি আছোঁ এতিয়া বৰ্তমান। মানুহজনে গা ধুৱাই আছে। এয়া নিয়ম কৰি আছে দৰা মাইক হা। এয়া দৰা বহি আছে এইফালে।
বিয়াঘৰ সকলোবিলাকে কিমান ধুনীয়াকৈ নাচিছে, ঘৰৰ মানুহখিনিয়ে নাচি ইমান ফূৰ্তি কৰিছে। খোৱা বোৱা নকৰিলোঁ কি হ'ল, কিন্তু তেওঁলোকক চাই চাই ভাল লাগিলে। টাইমখিনি কেনেকৈ গ'ল গমেই নাপালোঁ। এতিয়া যোৱা টাইমো হৈছেহি এয়া। নাযাওঁ, বাবু সৰু হৈ আছে। বাই বাই অংগদা, বাই। এতিয়া যাওঁগৈ ঘৰলৈ। বাই। দৰা ককাই গেও। হাই গাইজ, মই বিয়াৰ পৰা আহি গৈ পালোঁ আৰু এতিয়া মানে দেউতাকো চাহ পানী দি আজৰি হৈছোঁ। মুখ চুখ মানে ধোৱা নাই আৰু মেকআপবিলাক যোৱাই নাই, দেখিছেনে। আৰু বিয়া যাই বহুত ভাল লাগিলে। বহুত দিনৰ চিনাকি হয়, নগ'লেও বেয়া লাগিলে হয়। আৰু তাতে মই ভাবিছিলোঁ নাযাম বুলি, এফালে আমাৰ বৰদেউতা এজন লুকাইছে। তাতে বিয়া ঘৰত গ'লে গমেই পাইছোঁ, মানুহে ক'ব কিয় বে চোৱা লাগিছিলে, কিবা খোৱা বোৱা মাছ মাংস দিয়া সেইবিলাক খাইছে, সেনেকুৱা চিন্তাটো আহিবই দিছে বিয়াত গ'লে। কিন্তু বিয়াত যাই পেলাই মই কফি দুকাপ খালোঁ আৰু জেলেপি এখন খালোঁ। সেইখিনি খাই আহিলোঁ। বিশেষকৈ খোৱা বোৱা ডাঙৰ কথা নহয়, মানুহৰ মাত খাই ডাঙৰ কথা হয়। তাতে দেখা দিছোঁ সেইখিনি বহুতখিনি ভাল পাইছে দাদাহঁতে। আৰু আগৰ চিনাকি হয়, নগ'লেও বেয়া লাগিলে হয়, সেইটো কাৰণে গ'লোঁ, ভাল লাগিলে। আৰু আজি যদি এইটো ভিডিঅ' ভাল লাগিছে, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মই ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আহি আছে মোৰ এনিভাৰ্চাৰী ব্লগ দিম মই। মোৰ এনিভাৰ্চাৰী হৈছে 6 ফেব্ৰুৱাৰী। 5টা বছৰ মই পাৰ কৰিলোঁ, আমাৰ দুইজনে যুগ্ম জীৱন পাৰ হ'ল সুখে দুখে। আৰু মই আপোনালোকক সেইটো ব্লগ দিম ধুনীয়াকৈ, ক'ত যাওঁ কি কৰোঁ। তেতিয়ালৈ হ'বলৈ আমাৰ 10 দিন হ'বগৈ নে নহ'ব নাজানো। কেনেকৈ কি কৰোঁ, বইলে দিয়ে পাৰ কৰিব লাগিব আমাৰ এনিভাৰ্চাৰী। বাকী এতিয়া বাই।